নমস্কাৰ বন্ধুসকল, স্বাগত কৰিছোঁ মোৰ ইউটিউব চেনেললৈ। বন্ধুসকল, আজি আপোনালোকলৈ লৈ আনিছোঁ বৰ্গমূল উলিওৱাৰ কেইটামান সহজ উপায়। বন্ধুসকল, যদি আপোনালোকে অলপ ভালদৰে ধ্যান দিয়ে তেন্তে আপোনালোকে বৰ্গমূল উলিওৱাটো পানীৰ দৰে পাব। তেন্তে আহক বন্ধুসকল, প্ৰথম ট্ৰিকটো চাওঁ। বন্ধুসকল, প্ৰথম ট্ৰিকত আমি বৰ্গমূল উলিয়াম যিবোৰ সংখ্যাৰ শেষত 5 থাকে, যেনেকৈ 45, 75, 65, 95 বা 125 লৈ লওক আপুনি। বন্ধুসকল, চববোৰ সংখ্যাৰ বৰ্গমূল উলিয়াব পাৰিব আপুনি 4-5 ছেকেণ্ডৰ ভিতৰত। আহক মই আপোনাক কেনেদৰে উলিয়াব পাৰি কৈ দিছোঁ। বন্ধুসকল, এতিয়া যিকোনো এটা সংখ্যা লোৱা যিটো সংখ্যাৰ শেষত 5 থাকে। ধৰি লৈছোঁ মই যিকোনো এটা সংখ্যা লৈ লৈছোঁ 35 লৈ লৈছোঁ মই। 35 স্কুৱেৰ ইয়াৰ বৰ্গমূল উলিয়াব লাগে আপোনাক। এতিয়া তাৰ বাবে আপোনাক দুটা ষ্টেপ ফ'ল' কৰিব লাগিব। বন্ধুসকল, ফাৰ্ষ্ট ষ্টেপটো হ'ল আপুনি প্ৰথমতে 5ৰ বৰ্গমূল উলিয়াব লাগে। 5ৰ বৰ্গমূল কি হয়? 25। আমি জানো, কাৰণ আমি সৰুৰ পৰা পঢ়ি আহিছোঁ 5 5 = 25 বুলি। 5ৰ বৰ্গমূল 25 বুলি আমি আগৰ পৰাই জানো। আপোনাৰ ফাৰ্ষ্ট ষ্টেপটো ইয়াতে কমপ্লিট হৈ যায়। এতিয়া ছেকেণ্ড ষ্টেপ লৈ ষ্টেপ 2। বন্ধুসকল, ষ্টেপটোত আপোনালোকে কি কৰিব লাগে? 5ৰ পিছত যিটো সংখ্যা থাকি গ'ল, এই সংখ্যাটোৰ লগত এই সংখ্যাৰ আগৰ সংখ্যাৰ লগত পূৰণ কৰিব লাগে। আপুনি বুজি পোৱা নাই যদি আকৌ এবাৰ কৰিছোঁ। 5ৰ পিছত যিটো সংখ্যা থাকি গ'ল, ইয়াত থাকি গৈছে 3। 3 আগৰ সংখ্যাটো হৈছে 4। এই 4ৰ লগত আপুনি 3টোৰ লগত ইনটু কৰি দিব লাগে। মই কৰি দেখাইছোঁ, চাওক। 3ৰ আগৰ সংখ্যাটো হ'ল 4, তাৰ লগত আপুনি ইনটু কৰিব লাগে 3। ইনটু কৰিলে পায় 12। 12টো আপুনি ইয়াত পাতি দিয়ক। এয়া আপোনাৰ বৰ্গমূল। বন্ধুসকল, আৰু কেইটামান এক্সাম্পল কৰি চাওঁ বলক। ধৰি লৈছোঁ 85 স্কুৱেৰ। বন্ধুসকল, ছেম ষ্টেপ। প্ৰথম ষ্টেপত আপুনি 5ৰ বৰ্গমূল উলিয়াওক 25। তাৰপিছত আকৌ আপুনি ছেকেণ্ড ষ্টেপটো ফ'ল' কৰক। 8ৰ আগৰ সংখ্যাটো কি হয়, তাৰ লগত আপুনি 8ক ইনটু কৰি দিয়ক। 8ৰ আগৰ সংখ্যাটো 9 হয়। 9 × 72। এয়া আপোনাৰ বৰ্গমূল। আৰু এটা এক্সাম্পল লৈ চাওঁ বন্ধুসকল। ধৰি লৈছোঁ 125। ইয়াতো আপুনি ছেম ষ্টেপ ফ'ল' কৰিব। ফাৰ্ষ্ট ষ্টেপত আপুনি 5ৰ উলিয়াওক বৰ্গমূল 25। তাৰপিছত আমি 12ৰ পিছৰ আগৰ সংখ্যাটো 13 হয়। এতিয়া আমি কি কৰিম? 13 × 12 156। আপুনি ইয়াত 156টো কাটি দিয়ক। এয়া আপোনাৰ বৰ্গমূল। লাষ্ট একটা এক্সাম্পল কৰোঁ। ধৰি লৈছোঁ 75 স্কুৱেৰ। ইয়াত আপুনি ছেম কৰিব 25। 7 × 8 = 56। এয়া আপোনাৰ বৰ্গমূল। দেখিব পাৰিছে আপোনালোকে নিজে। 1 ছেকেণ্ড, 2 ছেকেণ্ড, 3 ছেকেণ্ড, 4 ছেকেণ্ডমান লাগিছে অকল এটা সংখ্যা বৰ্গমূল উলিয়াবলৈ। এক্সামত আপোনাৰ এইটো বহুত সময় বচাব। আপুনি বেলেগ কুৱেশ্যন এনচাৰ কৰিব পাৰিবগৈ। এই ট্ৰিকটো আপুনি মনত ৰাখক। বহুত চিম্পুল হয়। এতিয়া আহক ছেকেণ্ড নাম্বাৰ ট্ৰিকলৈ। বন্ধুসকল, ট্ৰিক নাম্বাৰ 1টো কৰাৰ পিছত আপোনালোকৰ মনলৈ নিশ্চয় এটা কুৱেশ্যন আহিছে বোলা, যে এক্সামত অকল শেষত 5 থকা সংখ্যা আহিব নেকি? বেলেগ সংখ্যা আহিব নোৱাৰে নেকি? হয় বন্ধুসকল, এতিয়া আপোনালোকক ক'ম মই এনেকুৱা এটা ট্ৰিক, যোনটো ট্ৰিক দি আপুনি বেলেগ ধৰণৰ সংখ্যাৰ বৰ্গমূল উলিয়াব পাৰিব বহুত সহজে। যেনেকৈ 94 হওক, 91 হওক, 62 হওক,
84 হওক 72 হওক এক্সেট্ৰা এক্সেট্ৰা। বন্ধুসকল তাৰ বাবে আপোনালোকক যিকোনো এটা সংখ্যা চুজ কৰিব লাগিব আপুনি। বন্ধুসকল এতিয়া আপুনি যিকোনো এটা সংখ্যা চুজ কৰক, আপুনি যিটো কৰিব বিচাৰে। মই চুজ কৰি লৈছোঁ বাৰু, মই চুজ কৰিছোঁ 47 স্কোৱাৰ। বন্ধুসকল এইটো কৰিবলৈ আপোনালোকৰ দুটা ষ্টেপ ফ'ল' কৰিব লাগিব। তাৰ ষ্টেপ 1টো, ষ্টেপ 1ত আপোনালোকে কি কৰিব লাগে, ফাৰ্ষ্টত প্ৰথম সংখ্যাৰ আপুনি স্কোৱাৰ ল'ব লাগে। 4 4 জাৰ 16। তাৰপিছত আপুনি ছেকেণ্ড সংখ্যাৰ স্কোৱাৰ ওলাওক, 7 7 জাৰ 49। আপোনাৰ ফাৰ্ষ্ট ষ্টেপটো ইয়াতে কমপ্লিট হয়। আপুনি এতিয়া ছেকেণ্ড ষ্টেপলৈ আহক, ষ্টেপ নম্বৰ 2। ষ্টেপ নম্বৰত কি ক'লে আপুনি, যে ওপৰত যিবিলাক সংখ্যা আছে 4 7 2 এই তিনিটা আপুনি ইটোৰ লগত মাল্টিপ্লাই কৰি দিয়ক। মই দেখাই দিছোঁ 4 × 7 × 2 7 7 2 জাৰ 14 14 4 জাৰ 56। বন্ধুসকল আপোনাক ইয়াত এটা ইম্পৰ্টেণ্ট কথা কৰিছোঁ যে এই 56টো আপুনি ইয়াত প্লাছ কৰিব লাগিব। কিন্তু কেনেকৈ প্লাছ কৰিব লাগিব, আপুনি এটা ডিজিট এৰিব লাগিব, লাষ্টৰ এটা ডিজিট আপুনি এৰিব লাগিব। আপুনি 10 প্লেছত বহাব লাগিব, তাৰপিছতহে আপুনি প্লাছ কৰিব। মই দেখাই দিছোঁ বাৰু আপোনাক। আপুনি 9টোৰ যোনটো ডিজিট হয়, এই ডিজিটটো এৰিছে আপুনি, এইটো প্লেচটো এৰিছে, এইটো প্লেচ এৰি মানে আপুনি 10 প্লেচৰ পৰা ষ্টাৰ্টিং কৰিছে। এতিয়া আপুনি এইটো প্লাছ কৰি দিয়ক। 9 তললৈ আহিলে 4 + 6 10 12 2 ই আপোনাৰ বৰ্গমূল। বন্ধুসকল আমি এতিয়া বেলেগ আৰু এটা সংখ্যা লৈ চাওঁ। ধৰি লৈছোঁ 62 স্কোৱাৰ। বন্ধুসকল এইটো বি ছেম। আপুনি ষ্টেপ 1ত 6 ওলাওক, 6 6 জাৰ 36 2 2 জাৰ 4। কিন্তু বন্ধুসকল ইয়াত আপুনি এটা কথা মন কৰিব লাগিব যে যিহেতু 2ৰ বৰ্গমূলটো 1 ডিজিট হৈছে, 2ৰ বৰ্গমূলটো 1 ডিজিট হৈছে, তাৰ কাৰণে আপুনি কি কৰিব লাগে, এইটো 2 ডিজিট বনাবৰ কাৰণে মাজত এটা আপুনি 0 লগাই দিব লাগে। তাৰপিছত আপুনি ছেকেণ্ড ষ্টেপটো ফ'ল' কৰক। এই তিনিটা দুইটোৰ লগত ইনটু কৰি দিয়ক। 6 2 12 2 12 24। আপুনি 24ক ইয়াত প্লাছ কৰি দিয়ক। 4 4 8 3 এই আপোনাৰ বৰ্গমূল। বন্ধুসকল আৰু এটা কৰি চাওঁ। এতিয়া ধৰি লৈছোঁ 83 স্কোৱাৰ। বন্ধুসকল এইটো বি ছেম। ফাৰ্ষ্ট ষ্টেপত আপুনি 8 ওলাওক, 8ৰ বৰ্গমূল ওলাওক, 8 8 জাৰ 64 3 3 জাৰ 9। আপুনি এইটো 2 ডিজিট বনাওক, মাজত 0 এটা আপোনাক বহাওক। তাৰপিছত আপুনি এই তিনিটাটো ইনটু কৰি দিয়ক। 8 3 24 2 24 48 48 প্লাছ কৰি দিয়ক। 9 8 8 6 এই আপোনাৰ বৰ্গমূল। বন্ধুসকল এতিয়া এটা লাষ্ট এক্সাম্পল ল'ম ইয়াৰ ট্ৰিক নাম্বাৰটোৰ। ধৰি লৈছোঁ 94 স্কোৱাৰ। এইটো ছেম ষ্টেপ কৰিব আপুনি। ফাৰ্ষ্ট ষ্টেপত 9 ওলাব, 9ৰ বৰ্গমূল ওলাব, 9 9 জাৰ 81 4 4 জাৰ 16। এতিয়া আপুনি এই তিনিটাটোকে ইনটু কৰি দিয়ক। 9 × 4 × 2 কিমান হয় এইটো 72ক আপুনি ইয়াত প্লাছ কৰি দিয়ক। 6 3 8 8 এই আপোনাৰ বৰ্গমূল। বন্ধুসকল ট্ৰিক নাম্বাৰটো ইয়াতে সমাপ্ত হয়। বন্ধুসকল এতিয়া মই আপোনালোকক এটা বনাছ ট্ৰিক দিম, যাৰ সহায়ত আপুনি 50ৰ ভিতৰৰ বা 50 ওপৰৰ সংখ্যাৰ আপুনি বৰ্গমূল উলিয়াব পাৰিব। যেনেকুৱা মোক স্কোৱাৰ বা বৰ্গমূল উলিয়াব লাগে 47ৰ। তাৰ আগতে বন্ধুসকল মই আপোনালোক এটা কথা
কৈ লওঁ যে আপুনি তাৰ আগতে এটা সংখ্যা মনত ৰাখিব লাগিব। এই সংখ্যাটো হ'ল 25। এই 25 সংখ্যাটো আপুনি ফাৰ্ষ্টতে মনত ৰাখি থৈ দিয়ক। বন্ধুসকল 47 স্কুৱেৰ আপুনি বৰ্গমূল উলিয়াবৰ কাৰণে দুটা ষ্টেপ ফ'ল' কৰিব লাগিব। ষ্টেপ 1ত আপুনি চাব লাগিব যে 47 50তকৈ কিমান সৰু হয়। আপুনি দেখা পাইছে 3 সৰু হয়, -3 হয়। এতিয়া আপুনি কি কৰিব, যিহেতু 3 সৰু হয় তাৰ কাৰণে আপুনি 3ৰ বৰ্গমূল উলিয়াওক। 3 3 গুণ 9, ইয়াত আপুনি লিখি দিলে 3ৰ বৰ্গমূল। আপোনাক মই ট্ৰিক নাম্বাৰ 2ত কৈছিলোঁ যে আপুনি ইউনিট ডিজিট কৰি ৰাখিব নোৱাৰে, তাৰ কাৰণে আপুনি 2 ডিজিট কৰিবৰ কাৰণে আপুনি ইয়াত 0 এটা লগাই দিব। ষ্টেপ 1টো আপোনাৰ ইয়াতে কমপ্লিট হয়। এতিয়া আহক ষ্টেপ 2লৈ। ষ্টেপ 2ত আপুনি কি কৰিব, যিহেতু 3 কম আছিল, এই 3 আপুনি ইয়াৰ পৰা 25ৰ পৰা মাইনাছ কৰি দিব। যিহেতু আপোনাক মই মনত ৰাখি থ'বলৈ কৈছিলোঁ, ইয়াত আপুনি -3 কৰি দিয়ক। 22 হৈ গ'ল। এই 22টো আপুনি ইয়াত বহাই দিয়ক। এইটোৱে আপোনাৰ 47ৰ বৰ্গমূল। বন্ধুসকল আৰু এটা বেলেগ সংখ্যা ট্ৰাই কৰি চাওঁ বলক। ধৰি লৈছোঁ 44 স্কুৱাৰ। আপুনি এইটো সংখ্যাটো উলিয়াৰ আগতে আকৌ মনত ৰাখক 25ৰ কথা। 25 এই সংখ্যাটো আপুনি মনত ৰাখি থৈ লওক। আপুনি এতিয়া চাওক, ষ্টেপ 1ত আপুনি চাওক 50তকৈ 44টো কিমান সৰু। নিশ্চয় গম পাইছে আপুনি, 6 সৰু হয়, -6। এতিয়া আপুনি 6ৰ বৰ্গমূল লওক। 6 6 জাৰ 36। যিহেতু এইটো 2 ডিজিট হয়, তাৰ কাৰণে আপোনাৰ একো কৰিবলৈ আৰু দৰকাৰ নাই। আপোনাৰ ফাৰ্ষ্ট ষ্টেপটো ইয়াতে কমপ্লিট হয়। এতিয়া আহক ছেকেণ্ড ষ্টেপ। ছেকেণ্ড ষ্টেপত আপুনি কি কৰিব, যিহেতু 6 কম আছিলে তাৰ কাৰণে আপুনি ইয়াত 6 মাইনাছ কৰি দিব। আপোনাৰ কিমান থাকিলে, 19 থাকিলে। এয়া আপোনাৰ বৰ্গমূল। বন্ধুসকল এতিয়া আমি আৰু এটা এক্সাম্পল লৈ চাম। আমি এতিয়া লৈ চাম 50ৰ ওপৰত। ধৰি লৈছোঁ 53 ধৰি লৈছোঁ, 53 স্কুৱাৰ। বন্ধুসকল ইয়াত আপোনালোকে ফাৰ্ষ্ট ষ্টেপ 1ত চাব লাগিব 53টো 50তছে কিমান ডাঙৰ হয়। ইয়াত +3 হয়, তাৰ কাৰণে আপুনি 3ৰ ইয়াত বৰ্গমূল ল'ব। 3 3 জাৰ 9। আপুনি 2 ডিজিট কৰিবৰ কাৰণে 0 এটা বহাই দিব ইয়াত। আপুনি 25টো ইয়াতো মনতে ৰাখি থ'ব লাগিব এক্সট্ৰাকৈ। ষ্টেপ 1টো আপোনাৰ ইয়াতে কমপ্লিট হয়। এতিয়া আহক ষ্টেপ 2লৈ। ষ্টেপ 2ত যেনেকৈ আগত 50ৰ তলৰবিলাক কৰিছিলোঁ তেনেকৈ আপুনি কৰক। ইয়াত আপুনি 25ৰ লগত 3টো প্লাছ কৰিব লাগিব, কাৰণ ইয়াত 3 বেছি আছে। আপুনি প্লাছ কৰি দিয়ক। আপোনাৰ কিমান হ'ল, 28। এয়া আপোনাৰ বৰ্গমূল। 50 ওপৰ আৰু তলৰ এটাই মাত্ৰ ডিফাৰেঞ্চ যে 50 তলৰখিনি আপুনি মাইনাছ কৰিব লাগিব আৰু 50 ওপৰখিনি আপুনি 25ৰ লগত প্লাছ কৰিব লাগিব। 50 যিমানখিনি তলৰ সংখ্যা হয় ইয়াত আপুনি 25ৰ লগত মাইনাছ কৰিব লাগিব আৰু 50 ওপৰৰ সংখ্যাখিনি আপুনি 25ৰ লগত প্লাছ কৰিব লাগিব। আৰু এটা সংখ্যা লৈ চাওঁ বলক। ধৰি লৈছোঁ 56 স্কুৱেৰ। চেম প্ৰচেছ কৰক আপুনি। এইটো কিমান ডাঙৰ, 50তছে 6 + 6 হয়। 6 6 জাৰ 36। এতিয়া আপুনি আপোনাৰ ফাৰ্ষ্ট ষ্টেপটো ইয়াতে কমপ্লিট হয়। ষ্টেপ 1টো কমপ্লিট হৈ যায়। আপুনি 25টো মনতে ৰাখি থৈ দিয়ক যেতিয়ালৈকে কৰি আছে এইটো। এতিয়া আপোনাৰ ষ্টেপ 2লৈ আহক। ষ্টেপটোত আপোনাক কি কৰিব লাগিছিলে, 6টো প্লাছ কৰিব লাগিছিলে 25ৰ লগত। 25 + 6, 6 × 5 = 11, 1 3 31। এয়া আপোনাৰ বৰ্গমূল। বন্ধুসকল ট্ৰিকবিলাক অলপ মাজে সময়ে আপোনালোকে যদি এবাৰ দুবাৰ মেলি চাই বা এবাৰ দুবাৰ আপুনি কৰি চাইগে, তেতিয়াহ'লে আপোনাৰ মনত থাকি যাব। আপোনাৰ এক্সামত কাম আহিব, আপোনাৰ হিচাপ নিকাচত কাম আহিব, আপোনাৰ সময় বচাব। বন্ধুসকল এইটো মই লিখি থোৱা নাই বা এনেকৈ ক'ৰবাৰ পৰা উঠাই মেলি দিয়া নাই বন্ধুসকল। মই আপোনাক এতিয়া লাইভ কৰি দেখাইছোঁ। ক'ৰবাত টুকি মেলি আপোনাক মই এইটো দেখাই দিয়া নাই। বন্ধুসকল যদি আপোনালোকৰ ভিডিঅ' ভাল লাগিছে, কিবা এটা আপুনি শিকিব পাৰিছে, তেনেহ'লে আপুনি লাইক কমেণ্ট যি দিব মন যায় আপোনাৰ
এটা নিশ্চয় দিব। ধন্যবাদ বন্ধুসকল, আজিলৈ ইমানেই। Yeah, boy.